ভাইটি কিয় কান্দি আছা হে তুমি? মোৰ 1 টকা এটা আছিলে ইয়াতে হেৰাই গ'ল। এইটো লোৱা 2 টকা, কান্দি নাথাকিবা এতিয়া আৰু। এতিয়া আকৌ কিয় কান্দিছা? পইচা দেখোন 2 টকা পালাই। মোৰ আগৰ 1 টকা 2 টকা হ'লে এই 2 টকাৰ লগত মোৰ 3 টকা হ'লহেঁতেন। কালি বুজিছ ভাতৰ এটা একদম ফুল স্পীডত উৰি আছিলে ফূৰ্তিতে। তাৰপিছত এনেকৈ ফুল স্পীডত উৰি থাকোঁতে গৈ এই যে I-20 গাড়ী এখনক খুন্দা মাৰি দিলে বুজিছ। গ্লাছত খুন্দা মাৰি ভাতৰটো বেহুচ হৈ গ'ল, তলত পৰি গ'ল। তাৰপিছত সি ৰাস্তাতে পৰি আছিলে। তেনেকৈ পৰি থাকোঁতে তাক এটা ভিখাৰী দেখিলে। ভিখাৰীটো ওচৰলৈ গৈ তাক চাই দেখিলে যি ই জীয়াই আছে বুলি। তাৰপিছত তাক নি পানি ঘৰলৈ নি এটা পিঞ্জৰাত ভৰাই থলে বুজিছ। তাৰপিছত পিঞ্জৰাটোৰ ভিতৰত থাকোঁতে সি আধা ঘণ্টামানৰ পিছত তাৰ চেঞ্জ আহিলে বুজিছনে। তাৰপিছত সি দেখি পেলাই সি আচৰিত। তাৰপিছত কৈছে কি জান? কি কৈছে? তাৰপিছত সি কৈছে আহিলা মই জ্বৰত সোমাই গ'লোঁ। I-20 ড্ৰাইভাৰ তাৰমানে মৰিলে। মই আহিলোঁ বুজিছা। আহিলা যোৱা আৰম্ভ কৰাৰ আগতে মোক পানী গ্লাছ দিয়া। ৰ'বা আনিছোঁ ৰ'বা পানী ৰ'বা। দিয়া। এতিয়া যোৱা আৰম্ভ কৰাৰ আগতে মোক ভাতটো দিয়াগে। ৰ'বা বাঢ়ি দিছোঁ ভাত। যোৱা এতিয়া আৰম্ভ কৰাৰ আগতে মোক চাহ একাপ বনাই দিয়া। চালা কুকুৰৰ পোৱালি, অফিচৰ পৰা অহাৰ পিছত মোক চালা অৰ্ডাৰ দি আছে হা, সিটো আনি দে সিটো বনাই দে হা। চালা কুলাংগাৰ ক'ব কাম নাইকিয়া মানুহ হা, জহনিত যোৱা তই চিনি পোৱা নাই মোক হা। মোক কি বাপৰ ঘৰ চাকৰি পাইছ হা? এই আৰম্ভ হৈ গ'ল, এতিয়া কাণ দুখন ঢাকি থোৱাই ভাল আৰু। কি হ'ল গগৈ, আজিকালি মনটো মাৰি থকা দেখো যে? নকওঁ বুজিছে, আজিকালি মানুহজনী পটককৈ খং উঠি যায়, অকল মোক গালিয়ে পাৰি থাকে। হয় নেকি? মোৰজনীও এনেকুৱা আৰম্ভ হৈছিলে বুজিছে, কিন্তু আজিকালি নকৰে। ঠিক হৈ গ'ল নেকি? ত আপুনি কি কৰিলে কওকচোন মোক। এদিন গালি পাৰি আছিলে খঙতে। তাৰপিছত মই ক'লোঁ যে মানুহৰ যেতিয়া বয়স বাঢ়ি যায় নহয়, তেতিয়া মানুহৰ খং উঠে, পটককৈ খং উঠি যায়। সেইদিনাখনৰ পৰা মুখৰ পৰা এটা মাতো নোলোৱা হ'ল বুজিছে। হয় নেকি? তেতিয়াহ'লে মই আজিৰ পৰা সেইটো বুদ্ধিয়ে খটাব লাগিব বুজিছে। মাইকী মানুহৰ বয়স বাঢ়ি গৈছে বুলি ক'লে, বুঢ়ী হৈছে বুলি ক'লে বৰ মনতে বেয়া পায় বুজিছে। কালি বেয়া জমনি নহয় ৰঘু বুজিছ। কিয়, কি হ'লনো কচোন? এই আমাৰ ঘৰ ওচৰত থাকে যে ভলুকা, তই চিনি পাৱ নহয়? পাওঁতো, কি হ'ল তাৰ? তাৰ একো নাই হোৱা, কৈছোঁ। তাৰ ৰেডিঅ' এটা আছিলে বুজিছ, ৰেডিঅ'টো পটকৈ নবজা হৈ গ'ল নহয়, ৰেডিঅ'টো মানে বেয়া হৈ গ'ল। তাৰপিছত? ৰেডিঅ'টো খুলি চালে, দেখিলে কি ভিতৰত এটা নিগনি মৰি পৰি আছে। তাৰপিছত কৈছে কি জান? কি কৈছে? সি কৈছে বোলে ছিংগাৰটো বোলে ভিতৰত মৰি পৰি আছে বোলে, ক'ৰ পৰা বাজিব ৰেডিঅ'টো বোলে। কথাটো। কালি তহঁতক মই কালৰ বিষয়ে শিকাইছিলোঁ নহয়, বৰ্তমান, ভূত, ভৱিষ্যকাল। এতিয়া মই 3টা কালৰ 3টা বাক্য ক'ম, তহঁতি তেনেকুৱাই এটা উদাহৰণ দিবি বুজিছ। মই ধুনীয়া আছিলোঁ, মই ধুনীয়া হয়, আৰু মই সদায় ধুনীয়া হৈয়ে থাকিম। এনেকুৱা বাক্যৰ উদাহৰণ দেচোন। বাইদেউ মই ক'ম। ৰঘু ক। আপোনাৰ ভ্ৰম আছিল, ভ্ৰম আছে, আৰু সদায় ভ্ৰম থাকিবই থাকিব। চাল নালায়ক, সন্মান সহকাৰে কথা ক'ব নাজান, ভালকে ক। সন্মানীয় বাইদেউ, আপুনি পেটলি আছিলে, পেটলি আছে, আৰু সদায় পেটলি হৈয়ে থাকিব। বুজিছে খুৰা, যোৱা মাহত মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া হৈ গ'ল নহয়, আমাৰ ব্ৰেকআপ হৈ গ'ল বুজিছে। হয় নেকি? বৰ বেয়া কথা হ'ল দেই। কালি আকৌ তাই কি কৰিছে জানে? কি কৰিছে? নতুন বয়ফ্ৰেণ্ডৰ লগত ফটো মাৰি মোক মানে হোৱাটছআপত দুটা একেলগে ফটো মাৰি পঠাই দিছে বুজিছেনে, মোক জ্বলাবলৈ। এইটো কিন্তু তাই বৰ বেয়া কাম কৰিছে দেই। ময়ো কমতি নহয়,
মোক তাই চিনিয়ে পোৱা নাই এতিয়ালৈকে। তুমি আকৌ কিবা কৰিলা নেকি? মোক হোৱাটছএপত দিয়া ফটো দুখন যে, সিহঁতৰ ফটো যে দিছিলে একেলগে মোক জ্বলাবলৈ, দিলোঁ সিহঁতৰ বাপেকলে ফৰৱাৰ্ড কৰি। ছোৱালীজনী বাপেকে পাই চাগে এতিয়া পূৰা মজা পাই আছে বুজিছে। তুমি কম বস্তু নহয় দিয়া ভতিজা।